নমস্কাৰ মোৰ চেনেল টিপটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি আমি বনাবলৈ লৈছো বিলাহী মাছৰ জোল। ইয়াৰ বাবে আমাক লাগিব মাছ 6 পিস, বিলাহী 5টা, পিয়াজ 2টা মিহিকৈ কুটা, ধনিয়া অলপ মিহিকৈ কুটা, কেঁচা জলকীয়া, মেথি গুটি, নিমখ আৰু হালধি। বিলাহীখিনি এতিয়া আমি অলপ বইল কৰি লম। এয়া আমাৰ বিলাহী বইল হৈ গল। এখিনি কাঢ়ি লম আমি এতিয়া। বিলাহীখিনিৰ এই ওপৰৰ বাকলিটো আমি এতিয়া গুচাই লম আৰু এটা মিক্সিত পেষ্ট বনাই লম। এতিয়া আমি কেৰাহীত তেল গৰম হ'বলৈ দি মাছখিনিত হালধি আৰু নিমখ সানি লম। হালধি নিমখ সানি লৈ আমি এতিয়া মাছখিনি অলপ ফ্ৰাই কৰি লম। এতিয়া আমি তেলত অলপমান মেথি গুটি দিম। কেঁচা জলকীয়া দুফাল কৰি লোৱা, মেথি গুটিখিনি ক'লা পৰিলে আমি পিঁয়াজখিনি দিম। পিঁয়াজখিনি ভজা হৈ গ'লে আমি এতিয়া বিলাহীৰ পেষ্টখিনি দিম। এতিয়া মাছখিনি ইয়াত এড কৰিম। অলপমান নিমখ, এতিয়া আমি 1 কাপ পানী দিম। ভালদৰে লৰাই লৈ অলপমান সিদ্ধ হ'ব দিম। এয়া আমাৰ বিলাহী মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াত ধনিয়া দি গাৰ্নিছ কৰি দিম। এয়া আমাৰ বিলাহী মাছৰ জোল ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ থাকিল। যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ৰেচিপিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। অতি সোনকালে লগ পাম আৰু এটা নতুন ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।